গাইছ আজি আমি বৰ্তমান হিৰুকৰ ঘৰত আহিছোঁ আৰু হিৰুকক চবে চিনিয়ে পায় বাৰু আমাৰ ইউটিউব চেনেলৰ মালিক মানে ইউটিউবত মানে ভিডিঅ' ধুনীয়া ধুনীয়া আপলোড দি থাকে আমাৰ টিভিৰো দিছিলে আৰু ইয়াৰ নতুন এটা চেনেল আছে চ' সেইগিলা এতিয়া আমি বাদ দিলোঁ কথাটো হ'ল কি আমি আজি কি খাব যাবি বগৰী খাব বগৰী নহয় বগৰী বগৰী এইগিলা কিহৰ এটা বগৰী সুৰ এইগিলা একো নাই আমি এতিয়া ডঙৰ পাৰত প্ৰত্যেক বছৰে খাওঁ আমি বগৰী খাব যাওঁ বগৰীৰ পিকনিক বুলি কয় এটি গতিকে আমি আপোনালোকে চাই থাকিব আমাৰ চেনেলটো গতিকে আমি বগৰী খাব যাম আৰু বগৰী খাই আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম এই মোটামুটি আৰু ডঙৰ পাৰত মানে কি বগৰী গাছ বহুত আছিল আজিকালি কমছি নাজনো কিজানি দেখা নাই আমি আগতে বহুত গাছত মানে কি বগৰী লগা আছিল এতিয়া বগৰী কিছুমান বগৰী মৰছি গাছবিলাক গতিকে আমি প্ৰত্যেক বছৰতে আমি বগৰী খাব আহোঁ ঠাণ্ডাৰ দিনত এতিয়া আমাৰ পিকনিক খান বগৰীৰ পিকনিক কিহৰ পিকনিক এটি বগৰীৰ পিকনিক এডলা সৰু বগৰী গাছ এডলা মোটামুটি এডলাও খাব পাৰি কিন্তু আমি নাখাওঁ দেচোন আমাৰ কাষতে আছে চুনুহাৰ বগৰী এডলা খালো পাৰোঁ এই বগৰী এখন বগৰী ৰাখছি না ৰাইজ এই বগৰী চুনুহাৰ বগৰী কিজানি ৰঙা নে কলাই চুনু কেলে কালা নাম লেখা আছিল না তোহাৰ তলেদি গতিকে আমি মেইন জেগাত যাম আমি কি ডঙৰ পাৰ মিস্ত্ৰীৰ কাষত না মিস্ত্ৰী যি কয় তাকে আৰু বৰ্তমান নাৰা মাজে মাজে যাই আছোঁ গাইছ এই নাৰাইদি কি কৰা হয় ভেলাঘৰ বনোৱা হয় ভেলা পুজি আৰু বিৰাট ধুনীয়া ধুনীয়া ঘৰ সাজোৱা হয় তাত গুৱাহাটীত যায় ন এইবিলাক গুৱাহাটীত যায় আমি নাৰা কাটি দিম আগতে গুৱাহাটীত দিছিল ট্ৰাকে ব্যস্ত বৰ্তমান আৰু লাহে লাহে আমি পাই আছোঁ আৰু মানে কি বগৰীৰ জেগা একো লিখিতত বগৰী এই শুন নাই আমাৰ বগৰী ডাইৰেক্ট কথা আৰু আমি বগৰী খাব এইফালে দি বেহাৰৰ খেতি সোণাৰুৰ হালধীয়া বেহাৰ সৰিয়হ সোণাৰুৰ হালধীয়া হাঁহি কি সুন্দৰ পৰিৱেশ গতিকে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'বিলাক আমি কি ধুনীয়াকৈ বগৰী খাম নিমখ জ্বালা দিম ধুনীয়া দিম পূৰা চাই থাকিব গাইছ বৰ্তমান আমি সেইফালে আছে কিছুমানে কয় পতা কিছুমানে কয় বোকা আমি পতা বুলি কওঁ যিটো বোকা বুজি নাপাব পাৰেতো গতিকে সেইফালেদি আমি গ'লে আমি পটকৈ দংটো পাওঁ গতিকে আমি শ্বৰ্ট হৈ আহিছোঁ তাত পতা আৰু বোকাৰ কাৰণে গতিকে আমি এইফালেদি গৈ আছোঁ কি ধইনা জ্বালা নিমখ কিবা আনছানে নাই ধইনা আছে মাইকো জ্বালা মাইক্ৰী কিবা হয় আৰু কিবা এটা হয় গতিকে আপোনালোকে চাই থাকিব গতিকে আপোনালোকে চাই থাকিব গতিকে গম পাব কি মাইক্ৰ' জ্বালা না কি জ্বালা নিমখ জ্বালা ধুনীয়া গতিকে চাই থাকিব বন্ধু বুলিয়ে কৈছোঁ চলমান দা খুব আমাৰ আগৰ বন্ধু আছিল বৰ্তমান এতিয়া চলমান দা ঘৰতে আছে আজি গুৱাহাটী যোৱা নাই আৰু বিজনেছ কৰে চলমান দা আমাৰ ডাঙৰ বিজনেছৰ চ' চলমান দা আজি বগৰী খাব আহিলোঁ আপুনিও আহক ঠিক আছে আহক গাইছ ফাইনেলি আমি ডঙৰ পাৰ পাই গ'লোঁ আৰু বগৰী দেখা পকি আছে সঁচাকৈ পকি আছে বগৰী এই দেখিছেনে ওপৰত কি কয় এতিয়া বৰ্তমান নিমখ জ্বালা ধইনা এইগিলা আনছানে নাই অৰ্ডাৰ ট্ৰাকত আহিব নেকি নিমখ জ্বালা না কি ট্ৰাকত আহিব কি চুইগিত আহিব হয় নেকি ঠিক আছে কথা নাই আমি বগৰী গাছ ফাইনেলি আমি পাই গ'লোঁ আৰু মিস্ত্ৰী আৰু বাটৰ কাষতেই গাছ দিল গতিকে মিস্ত্ৰী এখন প্ৰত্যেক বছৰে খাই তাহাৰ নিজে আহে নিছে কিন্তু ৰাইজৰ প্ৰথমে যে ডাঙৰ তেলত যাম আৰু মিস্ত্ৰী দেহাৰ বাটত শুনি ল এই মুৰ্গীছে এইগিলা কিবা খুঁটি এইগিলা গাইছ চ' আৰু মিস্ত্ৰী দেহাৰ বাটৰ আগত থাকলে এতিয়া চৰকাৰী গাছ না চৰকাৰী গাছ এইবিলাক বগৰী গাছ দিল কিন্তু মিস্ত্ৰী দেহাৰ নিজে আহে নিছে কিবা খাব ৰাইজ একো নাই বগৰী মোটামুটি আমাৰ বগামাটি হেন ছেকেণ্ড বগামাটি হেন জেগা সেইখন বগৰীৰ গাছ বগৰী চাওক আপোনালোকে আৰু এইখন হৈছে বিলৰ কাষত হৈছে মথাৰী মানে দং বুলি কওঁ আমি এইবিলাক আপোনালোকে চাওক কি কওঁ শুনো বগৰী গাছত উঠি না আমি আহি পালোঁ ডাঙৰ বগৰী গাছডালৰ ওচৰত এইবিলাক এইবিলাক হৈছে বৈদ্য ডাঙৰ বগৰী গাছ এই বগৰী আৰু মইনা বগৰী খাব পাইছা পইচা 200 টকা আনছা দিম কিনবি নাকি বগৰী এইটো কাৰ ঘৰ কিৰণাহাৰ না খাও তোমাৰ এতিয়া কক পাপা কক
বগৰী পাৰি দিম হা শুনা গাইছ আৰু এডলা মোটামুটি বগৰী গাছডাল বগৰী গছডাল যোৱা আমি 53 বছৰে আমি যিটো ঐতিহ্য বজাই ৰাখিছোঁ সেইটো আমি চোৱা নোহোৱাটো নিবিচাৰোঁ গতিকে 53 বছৰ আমি ধুনীয়াকৈ আমি বগৰীডালক সজাগতা কৰি ৰাখিছোঁ গতিকে আপোনালোকে আহি আমাৰ ইয়াত বগৰীৰ ভাগ ল'ব পাৰে প্ৰত্যেক বছৰে আহক আমাৰ বগৰীতলীলৈ ডঙপাৰ বগৰীতলী এইফালে নাই মোক 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 আপোনালোক বগৰী দিব নালাগে মই যিখিনি খালোঁ বাছ আই এম গোয়িং অফ বাট আই লাভ ইউ ফাইনেলি আমি বগৰী একদম লৈ ল'লোঁ ৰাখ থ'ব পাৰি আৰু সুন্দৰকৈ আমি চুনো ক'ত বহিম আমি পাথৰৰ মাজত পথাৰ নহয় পাথৰৰ পাথৰৰ মাজত বহিম বহি সুন্দৰকৈ আৰু ধুনীয়া আকৌ ধুনীয়া সুৰ একো নালাগে আমাক এই আৰু কাঁচা জ্বালা দি ধুনীয়াকৈ আমি ইয়াতে কি কৰিম সানিম চাই থাকিব আপোনালোককো খুৱাম আমি একেলগে আমি আহি আছোঁ আৰু হঠাতে আমাৰ চুনুৰ কিবা কাটি ভৰিত কি হ'লে কিহে উপায় নাই আৰু কিবা এটা হ'বই যি নহওক চি ভিটামিন খোৱা যাব টেনশ্যন নাই আমাৰ বগৰী আমি লৈ যাই আছোঁ গতিকে আমি বগৰী লৈ যাই আছোঁ আপোনাৰ কোনোবা ফোন আহিছে নেকি ক'ৰ পৰা হেল্ল' কিবা ডুবাইৰ পৰা ফোন আহিছে বুলি হেল্ল' আমাৰ চুনুই আমাৰ লৈ আহিল ধুনীয়া কাটৰি কাঁচা জ্বালা বগৰী সেয়া আহি গ'ল গতিকে পানী অকণমান লৈ আহোঁ আমি নাকি চুনুই যাব নোৱাৰে চুনুই ভাগাত ধৰিছে ইমান জেগা বুলি আহিছে চ' আমি যাম এইবাৰ মইনা এই পানী লৈ বিচোন অলপ বগৰী ধুব লাগে আমি পানী এটা জগত লৈ আহোঁ না মুনু ডাউৰি লৈ আহ পানী কি ক ভাইজান দিয়া সেই দিয়া কটাৰী হাতে কামে কাটৰিটো মানে কটাৰী সুৰ বদলিব আহিছে আৰম্ভ কৰোঁ আৰু এইবিলাক কি টেলিফোন নাকি এইবিলাক কিবা সাপৰ ৰজান পাই দিব কলপাত কাটো ধৰবা লাগব না কলপাত দিয়া কাটা ভালকৈ মই ধৰি আছোঁ গতিকে এই কলপাত কলপাত ল'লোঁ আমি কলপাত লৈ আমি ধুনীয়াকৈ এতিয়া বগৰী সেই কৰিম ইয়া আৰু ধুব লাগিব দেই ইমান কিবা আছে একমাহ পানী চানী এহেদি লৈ হা পাৰি দি তলত এইবাৰ দি কি কোৱা লাগিব মাষ্টৰক ফোন কৰিব ভাল টিউশ্যনত যাব ভাল লাগে কালি টিউশ্যনৰ কথা ভাবি মাথাটো নষ্ট কৰে ই আৰু কি মাষ্টৰ আমি মাথা নষ্ট হৈ গ'ল বেলেগ একো নাই খালি মাষ্টৰৰ কি দান্দা টিউশ্যনৰ কিমান দিবা আছে দেখা আছে কাম পাতিবিলাক সেয়ে আমি বগৰী খাব লাগে মাষ্টৰ আমি বৰ্তমান দেখা নাই আমি পুৰা একদম ধুনীয়া একদম কঁচা জ্বালা দেখা নাই কঁচা জ্বালা নহয় কেঁচা জ্বালা কঁচা জ্বালা নহয় কাঁচা জ্বালা অ বাবু আহিছা আহিছা মা এই জগত পানী লৈছি কেনে জগত পানী মিঠা না টেঙা ধোৱা পানীটো তোমাৰ পানীটো কেনে মিঠা না টেঙা বাবুহাৰ পানীটো কেনে তোক বগৰী অলপ দি টেনশ্যন নাই কাঁচা জ্বালা না পকা জ্বালা কেইটামান লৈবি কাঁচা জ্বালা চটকে যাব বাবু লৈবি তই মানুহটো ৰু আজিকালি অসহ্য যা একো কথা নাই পিকনিক এতে হ'ব যা ভাত চাত খাব নালাগে যা আজি বগৰী খাম আমি একেলগে লগ লাগি বগৰীৰ খানা গম পাইছে না ভাত খাব লগা নাই গাইজ বৰ্তমান কথাটো হৈছে কি হা যিকোনো জ্বালা তই 12 ৰঙিল জ্বালা লৈবি কালাৰ চাই থাকিব আপোনালোক আমি দেখুৱাই আছো কলপাত ধুই আছো কঁচা জ্বালা না কাঁচা জ্বালা ফাইনেলি আহি পেলা এই দেখা নাই কাঁচা জ্বালা বৰ্তমান বাতি দেখুৱাই দিয়ক এই বঢ়িয়া লাগিছে জ্বালা আৰু ধনিয়াটোৱে তাতে থৈ দিয়া আমাৰ পাৰিবি বাবু আজিকালি কি কোন ক্লাছত নাইনত বঢ়িয়া পৰীক্ষা আহিলে ফাইনেল কেতিয়া ফেব্ৰুৱাৰী 14 তাৰিখৰ পৰা 14 তাৰিখ হয় নেকি দে কি কৰিছিলি পঢ়িছিলি নেকি
এনেই চা বেয়া কথা নাই এই আমাৰ বাবু ই পঢ়ি আছে বৰ্তমান আৰু আমাৰ লগত বগৰীৰ পিকনিক খাব সিও কাঁচা জ্বালা আনবা দিলোঁ আমাৰ চিপছ লৈ আৰু আমি চিপছ গতিকে আমি চিপছ খাম ধুনীয়াকৈ আমি বগৰীৰ লগত একেলগে চিপ নহয় কুৰকুৰি কুৰকুৰি গতিকে আমি কুৰকুৰি খাম গতিকে আপোনালোকে চাই থাকিব আমাৰ ব্লগটো আৰু ব্লগটো মোৰ চেনেলটো আপোনালোকে নিশ্চয় জানে আৰু কি ক'ব বাবু ভিডিঅ' চিডিঅ' চা না নাচা মোৰ বৰ্তমান আমি চেকলি আছে না মালটো বঢ়িয়াকৈ চেকলি আছে বগৰীটো আৰু মাষ্টৰে আহিবা নাই মাষ্টৰে অহাৰ লগে লগে ইয়াৰ কলপাতখন দিছে না প্ৰথম মাষ্টৰে বাখনকে সুধিব প্ৰথম আমাৰ মাষ্টৰে সুধিব আহিকে কলজুলকাটো নাছিলে তে ক'ৰ পৰা আনছি মালটো আৰু জ্বালা সেই ভাল নহয় পচা জ্বালা না এই ইমানকৈ সুধিব তো মাষ্টৰে আহিলে আমি আপোনালোকক দেখুৱাম আৰু না গতিকে মাষ্টৰ আহি পেলাক বা আপৰে বা মাষ্টৰে লছ এতিয়া আমি আৰম্ভ মাষ্টৰৰ কাৰণে ৰখিছিলোঁ দিম বুলি কৈছিলি আমি এতিয়া বৰ্তমান আহি যা কিমান আছা গপচলি আহি যা শুনছা নেকি এতিয়া বগৰী আৰম্ভ আমাৰ কনকৰ ভাইকটো লগ লাগছে যায় এতিয়া ভাই কনকৰ ভাই বইনাখন নিচা শুনি পাই কনকৰ ভাই লেজি ইও লেজি কনকক চালখিনি লোৱাৰ পিছত মই আহিবা হ'লে দেখাইছোঁ কনকৰ টানটো বচি এইও কিবা মালিক দিয়ে চেনেলৰ এইবিলাক কম পিছত আপোনালোকক গতিকে এতিয়া বগৰীৰ পিকনিক আমি প্ৰত্যেক বছৰে খাওঁ আৰু আমি ছাৰক ৰখি আছিলোঁ আৰু স্কচ আহিবা আছে আমাৰ এতিয়া কয় স্কচ বিস্কচ একো নাই এইগিলা কি বুলি কয় আমাৰ এটা কথাটো হ'ল কি বগৰীৰ চাটনি এতিয়া আমেৰিকান বগৰী এইটো আৰু ফাইনেলি আমাৰ কি পম্পি আহি গ'ল পম্পি এই সিহঁত দেখাই নাপি দিব মানুহটো মানে নিজাকে বনাই দিব পাৰি না ফটো চটো নিদাকে কিবা লিখি এই কিবা বুঢ়াটি ৰিহান হৈছে কিবা ঢেই বুলি কয় আজিৰ যুগৰ ছোৱালী ঢেই বুলি কয় আমি ফাৰ্ষ্ট টাইম শুনিলোঁ গতিকে এই পম্পি ৰাণী কি নাম এইটো পম্পি কি এইটো এডলা আৰু কি সাপৰ ৰজাই কিবা গলৰ এডলা কি পম্পি কিবা ভাইৰেল হ'ল অসমত এইগিলা শেষ হৈ যাব ভাইৰেল কোম্পানী যাবা এইটো কি উদ্যান আছিল ছাৰ উদ্যান কি মুকুল উদ্যানত বৰ্তমান আমি খাই আছোঁ মুকুল উদ্যান কি কয় সেইটো মুকুলৰ বাৰী মুকুলৰ বাৰী গতিকে আমি সেয়ে মোৰ বেয়া লাগিছে চাইডকত শেষ হৈ যাব শেষ হৈ যাব এটি বাবুই থৈ দিছে বা এইগিলা জ্বালা আনি দিছে কি হ'ল থৈ দিয়া চিপছ চিপছ নাখাবি এতিয়া জ্বালা আমি আনি থৈ দিছোঁ এইগিলা চব একেলগে এতিয়া ৰেষ্টুৰেণ্ট বুলি ক'লে ছাৰ আপোনাৰ ম'মৰ চিন ক'ত খোলা হ'ব এইখন আমাৰ ধুবুৰীৰ পৰা সদিয়া ধুবুৰীৰ পৰা সদিয়া লাইনত পাতিব নেকি নেকি ৰেষ্টুৰেণ্ট নেকি প্ৰথম ঘৰটো ময়ে আনা অসমত কি আছিল জুবিন দা কি কয় প্ৰথম ঘৰটো ময়ে আনা এটা জুবিন দাৰ বিৰাট ফানি ভিডিঅ' আমি কৰিছোঁ মস্ত আলমাৰীটো দাঙি ফেলাই দিছে নেকি মস্ত আলমাৰী দাঙি ফেলাই দিছে এটা নহয় কেইদিন পিছত তাত ঘৰ পুহিব নোৱাৰা হৈ গৈছে বোলে যিমান খৰচা এটা ঘৰ পোহা কি কওঁ পম্পি সিহঁৰ মাজত এৰি দিলে কথা নাই পম্পি কি কোৱা পম্পি আজমলৰ ভাই বইনী এখন দিছে নকমে আজমলে সেনেকৈ নকয় মাথা পাতাম বুলি কয়